আপোনালোকে প্ৰত্যক্ষ কৰিছে এই চাওক পচা লেতেৰা বজাৰৰ যিমান যিবোৰ বস্তু আছে আচলতে এনেকুৱা দুৰ্গন্ধময় যি পৰিৱেশ কলগাছিয়া বজাৰত হয়। এই মুহূৰ্তত মই উপস্থিত আছোঁ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কলগাছিয়া বজাৰত। আপোনালোকে প্ৰত্যক্ষ কৰিছে কেনেকুৱা বানপানী সদৃশ কলগাছিয়া বজাৰখন দীৰ্ঘদিনৰ পৰাই এনেকৈ চলি আছে, কিয়নো ইয়াত আচলতে নলা নৰ্দমা নথকাৰ প্ৰতিফলত এনেকুৱা এজাক বৰষুণতে বানপানীৰ সৃষ্টি হয় কলগাছিয়া বজাৰত। আচলতে এই ক্ষেত্ৰত ৰাইজক জলাশয় খুৱাইছে, বস্তু বাহিনী বিক্ৰী কৰিবলৈ আহে। আচলতে এই লেতেৰা পৰিৱেশত যেনেকুৱা লেতেৰা পৰিৱেশ, এই পৰিৱেশত আচলতে তেওঁলোকে কেনেকৈ কি বস্তু বিক্ৰী কৰিব, এই ক্ষেত্ৰত স্থানীয় ব্যক্তিসকল আছে, বজাৰত থকা কিছুমান ব্যক্তি আছে, তেওঁলোকৰ পৰা মই পোনে পোনে মন্তব্য ল'বলৈ চেষ্টা কৰিম। আচলতে এনেকুৱা বজাৰৰ যি পৰিৱেশ বানপানী সদৃশ, এই ক্ষেত্ৰত কি ক'ব? চাওক, এনেকুৱা যদি পৰিৱেশ হয় তেনেহ'লে আমি বস্তু বাহিনী বিক্ৰী কৰাত বহুত অসুবিধা পাই আছোঁ। বস্তুবিলাক বিক্ৰীটো কৰিম দূৰৰ কথা, তাৰমানে আনিবই নোৱাৰোঁ আৰু বিক্ৰী কৰিম কেনেকৈ। গতিকে মই আপোনালোকৰ হতুৱাই মই অনুৰোধ জনাওঁ, ওপৰ মহলতে মানে এইবিলাক অৱগত কৰাই যাতে এই সমস্যাটো সমাধান কৰিব পৰা যায়, সেইটো কাৰণে আপোনালোকে অলপ যত্ন কৰক। আচলতে এই বজাৰখন আচলতে ৰূপসী ব্লকৰ আণ্ডাৰত পঞ্চায়ত ৰাজ আছে, ধৰক আঞ্চলিক চেয়াৰমেন আছে, আঞ্চলিক সদস্য আছে। আচলতে এই ক্ষেত্ৰত তেওঁলোকে নলা নৰ্দমা আচলতে নিৰ্মাণ কৰি এই পানী ওলাই যোৱাৰ কাৰণে ব্যৱস্থা কৰিব লাগিছিলে, এইখিনি কৰিব পৰা নাই, এই ক্ষেত্ৰত কি ক'ব? সেইটো কাৰণে মই ভাবোঁ যে যথেষ্টখিনি তেওঁলোকে ব্যৰ্থতা স্বীকাৰ কৰিব লাগিব আৰু এইটো যাতে সংশোধন কৰি তাৰমানে পুনৰাই যাতে এইবিলাক পানী জবৰদস্ত যাতে নহয়, সেইটো কাৰণে মই আহ্বান জনাইছোঁ। হয়, আপোনালোকে শুনা পালে আচলতে বজাৰ কৰিবলৈ আহি ইয়াতে সোমাব পৰা নাই। এই বানপানী সদৃশ লেতেৰা পৰিৱেশ, ইয়াৰ কাৰণে আচলতে সোমাব পৰা নাই। তেওঁলোকে এষাৰ কথা উল্লেখ কৰিছে যে আঞ্চলিক পঞ্চায়তৰ সভাপতিগৰাকী আছে, আঞ্চলিক সদস্য আছে, তেওঁলোকক এষাৰ কথা আহ্বান জনাইছে যে আচলতে এনেকুৱা লেতেৰা পৰিৱেশটো আপোনালোকে আঞ্চলিকৰ ফালৰ পৰা নলা নৰ্দমা নিৰ্মাণ কৰি আচলতে এই বজাৰখনৰ কলগাছিয়া বজাৰখনৰ দীৰ্ঘদিনীয়া যি সমস্যা, এই সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকে কিন্তু পিঠি দি আছে। এই ক্ষেত্ৰত স্থানীয় ব্যক্তিসকলে বিভিন্ন ধৰণৰ দাবী উত্থাপন কৰিছে। মই পৰিপূৰ্ণ আৰু এই বজাৰৰ কি পৰিৱেশ মই দেখাবলৈ যত্ন কৰিম। কলগাছি সচেতন মহলে ইয়াক আচলতে ধিক্কাৰ জনাইছে। এই কলগাছিয়া বজাৰত এনেকুৱা দমে দমে যি লেতেৰা পৰিৱেশ, জাবৰ জোঁথৰ পেলাই আচলতে বেলেগ কোনো এটা ঠাইত এই জাবৰ জোঁথৰবোৰ পেলাব লাগিছিলে, কিন্তু বজাৰৰ মাজমজিয়াত এনেকৈ জাবৰ জোঁথৰ পেলাই যি দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি কৰিছে, ইয়াক সৰ্বস্তৰ ৰাইজে কলগাছিৰ সচেতন ব্যক্তিসকলে ইয়াক ধিক্কাৰ জনাইছে। আচলতে ৰাজীৱুলে কেমেৰা পাৰ্চন ৰাজীৱুলে সম্পূৰ্ণ পৰিৱেশটো কলগাছিয়া পাটবজাৰৰ পৰিৱেশটো দেখাই আছে, আপোনালোকে চাই আছে। চাওক কেনেকুৱা দুৰ্গন্ধময় পৰিৱেশ। মই আচলতে ইয়াতে যিখিনি কৈ আছোঁ, সহ্যৰ বাহিৰত যি দুৰ্গন্ধময় পৰিৱেশ আপোনালোকে প্ৰত্যক্ষ কৰিছে। এয়া কিন্তু কলগাছিয়া বজাৰত যি কলগাছিয়া টাউন হিচাপে গঠিত হৈছে, জনীয়া সমষ্টিৰ মূল লাভী কেন্দ্ৰ কলগাছিয়া বজাৰ। সেই কলগাছিয়া বজাৰত আজি এনেকুৱা দুৰ্গন্ধময় পৰিৱেশ। আচলতে এই ক্ষেত্ৰত বজাৰ সমিতিৰ কিছু গাফিলতি আছে বা আঞ্চলিক পঞ্চায়তৰ কিছু গাফিলতি আছে, নহ'লে এনেকুৱা দমে দমে আপোনালোকে প্ৰত্যক্ষ কৰিছে এনেকুৱা দমে দমে জাবৰ জোঁথৰ বজাৰৰ মাজমজিয়া য'ত নাকি হাঁহ কুকুৰা বিক্ৰী কৰে, তাত এনেকুৱা দমে দমে আচলতে এই লেতেৰা পৰিৱেশটো সৃষ্টি কৰাৰ ক্ষেত্ৰত কিন্তু এই ক্ষেত্ৰত সচেতন মহলে এষাৰ কথা উল্লেখ কৰিছে যে কলগাছিয়া বজাৰ সমিতি আছে বা আঞ্চলিক পঞ্চায়ত আছে, তেওঁলোকৰ আচলতে এই যিখিনি কাম কৰিছে, এই লেতেৰা বস্তুখিনি এই বজাৰৰ মাজমজিয়াত ৰখাৰ কাৰণে এই কলগাছিয়া অঞ্চলৰ ৰাইজে, বৃহত্তৰ ৰাইজে কিন্তু এই ক্ষেত্ৰত ধিক্কাৰ জনাইছে।